Hello everyone, welcome back to my channel Bihu 39 Blog and Kitchen. আজি মই আপোনালোকৰ মাজলে মোৰ ভোগালী বিহুৰ ভিডিও এটা লৈ আহিছো। মোৰ ভোগালী বিহুত যিখিনি ভিডিও শুট কৰা আছিল সেইখিনি মই আপলোড কৰিব পৰা নাছিলো। মোৰ অকণমান টেকনিক্যাল প্ৰবলেম হৈ আছিল, সেই কাৰণে দুটা ভিডিও মই আপলোড কৰিম, পাৰ্ট 1 আৰু পাৰ্ট 2। আজি প্ৰথমটো ভিডিও মই আপোনালোকৰ মাজলে লৈ আহিছো। তেতিয়া হলে আহকচোন চাও ভিডিওটো। আৰু যি সকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰিব, কমেন্ট কৰিব। ভৱিষ্যতে মোৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এন্টলে বেয়া বাউ এটা কোনে হে কৈছে বেয়া নি মানে মাংসটো হি যায় ষ্টিম বাট লৈ আছে। এতিয়া আমাৰ ধুনিয়া জুই জ্বলি আছে এয়া পিছফালে। ইয়াতে মই আজি মাঘ বিহুৰ উৰুকাৰ হাঁহৰ মাংস আৰু চিতল মাছৰ তৰকাৰীখন বনাম। হাঁহটো ধুনীয়াকৈ উতলা গৰম পানীত ধুই এতিয়া অকণমান জুইত পুৰি লৈছে 4-5 মিনিটমান সময়। এতিয়া সৰু সৰু টুকুৰা কৰি কাটি দিব। এইটো ধুনীয়াকৈ আমি হাঁহ মাংসখিনি বনাম জুইতে। এতিয়া আজি মই লোহাৰৰ কেৰাহীত বনাম মাংসখিনি। এয়া কেৰাহীখন ধুনীয়াকৈ গৰম হৈ আছে। ইয়াতে মিঠাতেল মই দি দিছোঁ। এয়া 2 টেবুল চামুচমান মই তেল দি দিলোঁ। লতে মই 3 খিলা তেজপাত দি দিম ফালি পেলাই মাজত। এয়া 3টা ডাঙৰ সাইজৰ পিয়াজ দিছোঁ। এইখিনি দি পেলাই ধুনীয়াকৈ পিয়াজখিনি ভাজি ল'ম। এয়া 2 চামুচ আদা নহৰু বটা দি দিছোঁ। ইয়াত এতিয়া মছলাখিনি আদা নহৰুখিনি কেৰাহীত লাগি নাযাবলৈ অকণমান পানী দি দিছোঁ। হালধি দিছোঁ মই 4 চামুচেৰে আধা চামুচ। 1 চামুচ ৰেড চিলি পাউডাৰ, আধা চামুচমান কিচেন কিং মছলা দি দিছোঁ। এইখিনি দি পেলাই এতিয়া হাঁহৰ মাংসখিনি দি দিম। নিমখ দিছোঁ 1 চামুচ, 2 চামুচ দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। এতিয়া মই ঘৰতে বনাই থোৱা হোমমেড মছলা 4 চামুচেৰে 1 চামুচ দি দিছোঁ। ইয়াত আছে জিৰা, ধনিয়া, জালুক, তেজপাত, শুকান জলকীয়া, চফ, লং, ইলাচি, ডালচেনি আটাইখিনি মই এটা জাভিত্ৰীও দিছিলোঁ, ৰোষ্ট কৰি গুড়ি কৰি থৈছিলোঁ। এতিয়া 7 মিনিটমানৰ কাৰণে মাংসখিনিত ঢাকনখন দি পেলাই ধুনীয়াকৈ সিজিবলৈ দিম। 7 মিনিটৰ কাৰণে আমি ঢাকন দি ৰাখিছিলোঁ মাংসখিনি। এতিয়া 7 মিনিট পিছত মাংসখিনি এতিয়া চাওঁ কি হৈ আছে। এয়া মাংসৰ পৰা খুব ধুনীয়াকৈ তেলটো ওলাই গৈছে। এয়া খুব ধুনীয়াকৈ লৰাই পেলাই এতিয়া এইখিনি সময়তে মাংসখিনিত 4টা ডাঙৰ সাইজৰ আলু কাটি থৈছিলোঁ। এই আলুকেইটা এইখিনি সময়তে মাংসখিনিত দি খুব ধুনীয়াকৈ লৰাই দিছোঁ। আলুখিনি মাংসত খুব ধুনীয়াকৈ মিক্স কৰি এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকন দি সিজিবলৈ দিম। 5 মিনিট পিছত আকৌ এতিয়া মাংসখিনি চাইছোঁ। এয়া খুব ধুনীয়াকৈ ফ্ৰাই হৈ আছে মাংসখিনি। এতিয়া খুব ধুনীয়াকৈ মাংসখিনি লৰাই দিছোঁ হেতাৰে। এনেকৈ হাঁহটো অকণমান জুইত পুৰি পেলাই স্মোক কৰি এনেকৈ বনালে খুব ধুনীয়া সোৱাদ হয় তৰকাৰীখন খাবলৈ, আৰু গোন্ধটো খুব ধুনীয়া আহে। মাংসৰ পৰা ইতিমধ্যে তেলটো ওলাই গৈছে আৰু 5 মিনিটমান মই সময় ফ্ৰাই কৰিম মাংসটো ঢাকন দি পেলাই সিজিবলৈ দিম। তাৰপিছত অকণমান পানী দি দিম। আজি বেছি যিহেতু জোল নকৰোঁ, গ্ৰেভি বনাম, গতিকে ভালকৈ ফ্ৰাই নহ'লে গ্ৰেভিখিনি খাই পেলাই টেষ্ট নালাগিব।
আকৌ 5 মিনিটৰ কাৰণে ঢাকন দি এতিয়া 5 মিনিট পিছত এয়া ঢাকন খুলি পেলাই মাংসখিনি চাইছোঁ খুব ধুনীয়াকৈ সিজি আছে মাংসখিনি অলপমান এয়া খুব ধুনীয়া হৈছে মাংসটো দেখিয়ে গম পোৱা গৈছে আজি খুব টেষ্টি হ'ব এয়া অকণমান পানী দি দিম মই আধা কাপমান এয়া পানী দিলোঁ মই পানী দি পেলাই এতিয়া ঢাকন মাৰি দিম সিজিবৰ কাৰণে এতিয়া 7 মিনিটমান পিছত এতিয়া মাংসখিনি হৈ গৈছে আমাৰ অলৰেডি এইটো সময়তে ইলাচি এটা মই ইলাচি দুটা পিচি পেলাই ইয়াতে এতিয়া দি দিম আৰু অকণমান জালুকৰ গুড়ি ব্লেক পেপাৰ পাউডাৰ ইয়াতে ছটিয়াই দিম আপোনালোকে বেকগ্ৰাউণ্ডৰ চাউণ্ডখিনি ইগন'ৰ কৰিব ওচৰৰ মানুহে নেইবাৰ্ছসকলে পাৰ্টি কৰি আছে বিহুৰ এয়া এইখিনি দি ইলাচি আৰু জালুকৰ গুড়িটো দি ধুনীয়াকৈ লৰাই এয়া হৈ গৈছে এতিয়া কেৰাহীখন জুইৰ পৰা নমাই দিম মোক বৌক টেষ্ট কৰিবলৈ দিছোঁ বৌ কেনেকুৱা হৈছে একদম বৰ ধুনীয়া ইমানেই টেষ্টি হৈছে নহয় বহুত দিনৰ পৰা এনেকুৱা মাংস অকণ খাবলৈ বৰ মন গৈ আছিলে বৰ টেষ্টি হৈছে নিমখ বৰ চব জোখৰ হৈছে এয়া এতিয়া চিতল মাছ আনি থৈছোঁ চিতল মাছ বনাম এতিয়া এই মাছখিনি এতিয়া মই ফ্ৰাই কৰিম চিতল মাছ সৰিয়হ দি বনাম আজি এয়া এতিয়া মাছখিনি মই ফ্ৰাই কৰিবলৈ এখন কেৰাহী পাতি দিছোঁ গৰম হ'বলৈ দিছোঁ এতিয়া কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াতে মই মিঠাতেল দি দিছোঁ মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে এতিয়া তেলতে মই নিমখ দি দিছোঁ 1 চামুচ এয়া মাছ দি দিছোঁ ইয়াতে মই 2 চামুচ হালধি দি দিছোঁ মই মাছ 2 পিচকৈ ফ্ৰাই কৰিছোঁ কাৰণ কেৰাহীখন সৰু আৰু মাছ কেইপিচ অলপ ডাঙৰকৈ কাটি আনিছে এতিয়া মাছখিনি ইটো লুটি কৰি দিছোঁ মই 2 লুটি দি পেলাই হাফ ফ্ৰাই কৰিম এইখিনি কাৰণ তৰকাৰীত পুৰা ফুল ফ্ৰাই কৰি দিলে তৰকাৰীখন টেষ্ট নালাগে খাই সোৱাদ নালাগে সেইকাৰণে হাফ ফ্ৰাই কৰিম এতিয়া আগৰ মাছ 2 পিচ মই তেলৰ পৰা ছেপাৰেট কৰি এখন প্লেটত ৰাখি দিলোঁ আৰু বেলেগ দুটুকুৰা মাছ মই সেই একে তেলতে দি দিছোঁ ফ্ৰাই হ'বলৈ এয়া মাছ কেইপিচ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে হাফ ফ্ৰাই আৰু এখন প্লেটত এই 2 পিচো মাছ ছেপাৰেট কৰি নমাই থৈছোঁ এতিয়া মই এই একে তেলতে মাছৰ তৰকাৰীখন বনাম
ফ্ৰাই হোৱা মাছখিনি মই ভজা মাছখিনি বেলেগ এখন প্লেটত ৰাখি পেলাই সেই একেখন কেৰাহীকে জুইৰ ওপৰত বহাই দিছোঁ আৰু তাতে মই এতিয়া তৰকাৰীখন বনাম। তেলখিনি গৰম হ'ল, তাতে মই এতিয়া তেলতে আদা নহৰুখিনি দি দিছোঁ। দি অকণমান ভাজি এতিয়া লগে লগে মই ইয়াতে পেষ্ট বনাই থৈছিলোঁ সৰিয়হ, শুকান জলকীয়া, নাৰিকল, এয়া সৰিয়হ, শুকান জলকীয়া, নাৰিকল এইখিনি পেষ্ট কৰি থৈছিলোঁ। অকণমান 1 চামুচমান মই ক'লা সৰিয়হও দি দিছিলোঁ ইয়াৰ লগতে। এইখিনি এতিয়া ইয়াতে দি দিম। সৰিয়হখিনি দি দিলোঁ মই তেলতে। ইয়াতে যিখিনি আছে মই পানী দি পেলাই সেইখিনি তাতে দি দিম। মিক্সি জাৰটো যিখিনি লাগি আছিলে মই পানীখিনি দি পেলাই ইয়াতে দি দিছোঁ। ইয়াতে হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ এইখিনি দি দিম। এয়া দিছোঁ আধা চামুচ হালধি, আধা চামুচ জিৰা পাউডাৰ দিছোঁ, আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচমান জলকীয়া গুড়ি দিছোঁ, দুটামান ক'লা জিৰা দি দিছোঁ। নিমখ আগতেও যিহেতু দিয়া আছিলে তেলত, এতিয়া আধা চামুচমানেই দিছোঁ মই। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি ল'ব। দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ। এই দুটা পকা জলকীয়া আৰু এটা কেঁচা জলকীয়া দি দিম এইটো সময়তে। এতিয়া এইখিনি উতলিবলৈ ঢাকনখন মাৰি দিছোঁ। 5 মিনিট উতলাৰ পিছত চাওঁ, দাঙি পেলাই ঢাকনখন। ধুনীয়াকৈ উতলি আছে। এতিয়া মই মাছকেইপিচ এইটো সময়তে ইয়াতে দি দিম। ইয়াতে তেলখিনি আছিলে মাছৰ, এইখিনিও পানী অকণমান দি মই ইয়াতে দি দিম। এতিয়া মাছখিনি দিয়াৰ পিছত ঢাকনখন লগাই দিছোঁ, মই আকৌ মাৰি দিছোঁ। এতিয়া 6 মিনিটমান হৈ গৈছে। ঢাকনখন দাঙি পেলাই এতিয়া চাম। ৱাও, ধুনীয়া কালাৰ হৈছে ন? বৰ ধুনীয়া হৈছে কালাৰটো। এই কেমেৰাত ইমান ধুনীয়াকৈ অহা নাই, বাট কালাৰটো বহুত ধুনীয়া হৈছে। এয়া হৈয়ে গৈছে চাগে। মাছটো ফ্ৰাই কৰি লোৱাই আছিলে, সৰিয়হটো সিজোতেও বেছি টাইম নালাগে। এয়া লৰাবলৈ ভয় লাগিছে, ভাগি যায় বুলি মাছটো। মোৰ হাতৰ পৰা থালিত পৰি গৈছিলে অকণমান। এয়া মাছৰ তৰকাৰীখিনিও হৈ গৈছে। এতিয়া নমাই দিম জুইৰ পৰা। এয়া আমাৰ হাঁহৰ মাংস, জহা ভাত, এয়া থালিখন ৰেডি হৈ গৈছে। এয়া চিতল মাছ আৰু সৰিয়হৰ সৈতে তৰকাৰী। এয়া ভোগালী বিহুৰ থালি। আমি জহা ভাতৰ লগত পৰিৱেশন কৰিছিলোঁ। সুন্দৰ, খুব সোৱাদ হৈছিলে সেইদিনা। আমাৰ উৰুকাৰ ভাতসাজ মনত থাকি যাব। আৰু আপোনালোকে এনেকৈ ঘৰত বনাই চাব, ট্ৰাই কৰি চাব, আৰু কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। থেংক ইউ ভেৰি মাছ।